এবিবি আসামৰ দৰ্শকসকলে এই মুহূৰ্তত লৈছে এক গুৰুত্বপূৰ্ণ খবৰ লগতে মই নয়না ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে নিচনপুৰ কুলুৱামুৱাত গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত নিচনপুৰ কুলুৱামুৱাত ব্ৰহ্মপুত্ৰত প্ৰবল গৰাখহনীয়া চপৰা খহিবলৈ লৈছে কৃষিভূমি জানিব পৰা মতে বিগত কেইবাদিনো ধৰি অব্যাহত আছে প্ৰবল গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা নাই জিলাখনৰ জলসম্পদ বিভাগৰ গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ জামদাৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত নিচনপুৰ গাঁও পঞ্চায়তৰ কুলামুৱা গাঁৱত বিগত কেইটামান দিন ধৰি ব্ৰহ্মপুত্ৰই চলাইছে তাণ্ডৱ প্ৰতিদিনে চপৰা খহিবলৈ লৈছে কৃষিভূমি ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে নতুন ঠাইত চলাইছে খহনীয়া তৎসত্ত্বেও কোনো প্ৰতিৰোধৰ গুৰুত্ব নাই জলসম্পদ বিভাগৰ ফলত গাঁওখনলৈ নামি আহিছে ভাবুকি যিকোনো মুহূৰ্ততে ভেটি মাটি হেৰুৱাই যাব পাৰে গাঁওবাসীৰ তাৰ কোনো ঠিকনা নাই উল্লেখযোগ্য যে স্থানীয় ৰাইজে জানিব দিয়া মতে যদি নিচনপুৰ কুলামুৱাত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা হাতত নলয় তেন্তে ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা মাত্ৰ 150 মিটাৰ দূৰত্বত থকা মথাউৰিটো যে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰিব ই এক প্ৰকাৰৰ নিশ্চিত এনে প্ৰেক্ষাপটত উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে লক্ষীপুৰৰ পৰা জিতু ৰাভাৰ ৰিপৰ্ট এবিবি আসাম আমাৰ কুলামুৱা ছোট নিচনপুৰ যেটো গৰাখহনী আৰম্ভ হৈছে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে অতি সোনকালে আমাৰ গৰাখহনীয়াটো ৰোধ কৰিব লাগে আমাৰ ধুবুৰী জিলাৰ নিচনপুৰৰ যিটো গৰাখহনীয়া হৈ আছে এই গৰাখহনীয়া ৰোধ কৰাৰ বাবে আমি বাৰংবাৰ চৰকাৰৰ ওচৰত দাবী জনাই আছোঁ দাবী উত্থাপন কৰিছোঁ যদি এই গৰাখহনী ইমিডিয়েট যদি ৰোধ কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে ইতিমধ্যে বাৰংবাৰ আমি নিউজত প্ৰচাৰ কৰিছোঁ চাওক ইয়াত আৰু বেছি দূৰত নাই মাত্ৰ 150 মিটাৰমান দূৰত আছে অলপ দিন আগতে যিটো 6.5 কোটি টকাৰ মাথাউৰি নিৰ্মাণ কৰিলে সেই মাথাউৰিটো বৰ বিপদত পৰিছে আৰু বিপদত পৰি যাব আৰু এই মাথাউৰিটো যদি ৰক্ষা কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ জামাদাৰহাট উন্নয়ন খণ্ডটো একেবাৰে শেষ হৈ যাব চাৰখাৰ হৈ যাব সেয়েহে আমি চৰকাৰ তথা বিভাগীয় সকলৰ ওচৰত আমি কৰজোৰে অনুৰোধ ৰাখিছোঁ অতি সোনকালে এই গৰাখহনীয়াটো ৰোধ কৰিব লাগে